এইটো যেটো আছে এইটো সিভিল হস্পিটেল এইখনৰ প্ৰবলেমটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা মেচিনাৰী প্ৰবলেম নহয় এইটো এটিটিউডৰ প্ৰবলেম হৈছে আৰু মেনেজমেন্টৰ প্ৰবলেম হৈছে আৰু হ'ব পাৰে কি আমাৰ যিসকল দায়িত্বত আছে এই হস্পিটেলখনতে হওক বা গভৰ্ণমেণ্টতে হওক তেখেতসকলে দায়িত্বটো ভালকৈ ইয়াত ৰূপায়ণ কৰা নাই এটা চাওক কি হেল্থ যেটো সেক্টৰ এইটো আমাৰ সবচে ইম্পৰ্টেন্ট সেক্টৰ আৰু চিৰাং জিলাৰ বহু অঞ্চলত বহুত গৰীব মানুহ আছে এই গৰীব মানুহবিলাকৰ কাৰণে আজি সিভিল হস্পিটেলখন যদি অপাৰেশনাল হৈ থাকে ফাংশনাল হৈ থাকে ভালকে যদি কাম চলি থাকে তেতিয়া সেই দুখীয়া গৰীব মানুহবিলাকৰ যথেষ্ট সকাহ হয় আমি শুনিবলৈ পাইছো ইয়াত কিছুমান সৰু সৰু বেমাৰৰ পেশেন্টবিলাকৰ ৰেফাৰ কৰা হয় তো সেই কাৰণে আজি আমি ইয়াত ভিজিট কৰিছো আমাৰ ইয়াত জইন্ট ডাইৰেক্টৰ ডাঙৰীয়া আছে ইনচাৰ্জ আছে সুপাৰিনটেন্ডেন্ট নাই তো অহাকালিৰ ভিতৰত আমি ইয়াতে পিপিটি প্ৰেজেন্টেশন বিচাৰিছো আৰু আচৰিত ইয়াত কোটি কোটি টকাৰ মেচিনবিলাক আছে আৰু ইমান বছৰে চৰকাৰখনে পেলাই থৈ দিছে এই মেচিনবিলাক যদি ইয়াতে ভালকে চলোৱা হয় তেনেহলে এই অঞ্চলৰ বহুত বেমাৰীবিলাকে পেশেন্টবিলাকে যথেষ্ট সকাহ পাব তো সেই কাৰণে এডুকেশ্যন আৰু হেল্থ এই দুটা সেক্টৰ আমাৰ প্ৰায়োৰিটি সেক্টৰ গতিকে আজিৰ পৰা আমি যোৱা কেদিনমান আগত দুদিন আগত আমি কোকৰাঝাৰ আৰএনবি হস্পিটাল চালো আৰু আজি কাজলগাঁৱত চাইছো সকলো হস্পিটাল আমি ভাবিছো এমাহৰ ভিতৰত সব হস্পিটাল ভালকে চলিব লাগিব আৰু পেশেন্টছবিলাক যিখিনি আছে সেইখিনি ভাল ট্ৰিটমেন্ট পাব লাগিব আৰু ডক্টৰ সকলো ভাল ফেসিলিটিও পাব লাগিব প্লাস ডিউটিও কৰিব লাগিব আপুনি ভিজিট কৰাৰ পিছত প্ৰথম চিৰাং জিলাত ভিজিট কৰিলে আৰু এই হস্পিটালখনত আপুনি ভ্ৰমণ কৰা অৱস্থাত কি ধৰণৰ অভিযোগ আপুনি দেখিবলৈ পালে নাই বহুতে অভাৱ আছে হস্পিটালখনৰ অভাৱ বুলি একো নাই তাত কাম কৰা নাই মানে টোটালি এটো নেগলেক্ট কৰা হৈছে যিসকলে দায়িত্বত আছে তেখেতসকলে নেগলেক্ট কৰা হৈছে ইয়াত ইনচাৰ্জ এজন আছে আমাৰ বিষয়া এজন তেখেতে কৈছে কি 12 বছৰে যিবিলাক মেচিন আনি থোৱা হৈছে মেচিনটো খোলাই নাই তো মেচিনটো খুলিবৰ কাৰণে আনা হৈছে না তাতে থবৰ কাৰণে আনা হৈছে কিহৰ কাৰণে আনা হৈছিল ইমান কৰোৰ কৰোৰ টকা পাব্লিকৰ কাৰণে পাব্লিক মানি ইউজ কৰি ব্যৱহাৰ কৰি পইচা মেচিনবিলাক আনিছে এই মেচিনবিলাক ব্যৱহাৰ হোৱা নাই পোষ্টনাটাল যেটো আছে চিলড্ৰেন কেয়াৰৰ কাৰণে তাত ইমান ধুনিয়া ধুনিয়া মেচিন আহি আছে এইখিনি কোনো ইউজ কৰা নাই তালা মাৰি থৈ দিছে ইট ইজ ভেৰি আনফৰ্চুনেট ভেৰি দুখ লাগা তো সেই কাৰণে এটো হ'বলৈ দিব নোৱাৰে কাৰণ আমাৰ অঞ্চলটো পিছপৰা অঞ্চল আমাৰ অঞ্চলৰ ৰাইজৰ হাতত তেনেকা কৰোৰ কৰোৰ লাখ লাখ টকা নাই কি যাই ফলে সদায় সুপাৰ স্পেশালিটি হস্পিটালত যাব তো সেই কাৰণে আমাৰ বিটিআৰ অঞ্চলত যিমানখিনি পেশেন্ট আছে সেইখিনি পেশেন্টে ম্যাক্সিমাম ভাল ট্ৰিটমেন্টটো যাতে আমাৰ এৰিয়াতে হয় কিছুমান কেছ থাকিব যেটো আমাৰ মানে হস্পিটালে নোৱাৰিব সেইবিলাক ৰেফাৰ কৰাটো বেলেগ কথা কিন্তু ম্যাক্সিমাম যিখিনি আমাৰ সৰু খুৰা বেমাৰ আছে ইয়াৰ ভাল এটা ট্ৰিটমেন্ট ইয়াতে হ'ব লাগে তো সেই কাৰণে গুটি ষ্ট্ৰাকচাৰটো আমি চাই লৈছো যিখিনি ইয়াত পজি স্ট্যাটাস হৈ আছে এটো আমি চাই লৈছো আৰু আমাৰ ফাৰ্স্ট কাউন্সিলতে আমি কিছুমান ডিসিশন কিছুমান ৰেজুলেশন আমি পাস কৰিম যাৰ দ্বাৰা নেকি আমাৰ বিটিআৰ অঞ্চলৰ যিমানখিনি পিএইচসি সিএইচসি আছে যি হস্পিটাল বিলাক আছে সকলো ভালকে ফাংশনাল হ'ব অপাৰেশনাল হ'ব আৰু তাত সকলো ভাল ট্ৰিটমেন্ট পাব ইয়াত আহি আপুনি এটা ৰুমত দেখিবলৈ পাইছে তলা ভাঙি চাবলগীয়া হৈছে কাৰণটো কি ইয়াত আচৰিত হৈছো মই ইয়াত মানে টয়লেট বিলাকো তালা মাৰা যে টয়লেটত কিবা চুৰ কৰিব লগা বস্তু নাথাকে ষ্টৰ ৰুমটো তালা মাৰিছে ঠিকই আছে কিন্তু ইয়াত টয়লেট বিলাকো তালা মাৰি থোৱা আছে সো মানে এটোৱে এটা অনুভৱ হৈছে কি 25% ইউজ হৈ আছে নে নাই হস্পিটালখন 75% ইউজ হৈছে বুলিতো মোৰ ডাউট আছে কিন্তু 25% ইউজ হৈ আছে নে নাই কাৰণ তাৰ ইলেক্ট্ৰিক বিলাক বহুত মানে ইয়াত মানে নজলে বহুত সমস্যা আছে তেনেকা হলি ক'ত চলিব গতিকে এতিয়া মই তেখেত সকলক কৈছো যে তেখেত সকলে যদি কবাত ভয় কৰি আছিলে কাকবা কাম কৰিলে বেয়া পোৱা কোনবা যদি আছিলে মানে আমাৰ পলিটিশিয়ানে হওক বা কোনবা অফিচাৰে হওক সেই মানুহবিলাকক আৰু তেখেত সকলে ভয় কৰিব নালাগে আজিৰ পৰা তেখেত সকলক আমি ফুললি অথৰিটি দিছো আজিৰ পৰা কাম কৰক ইয়াত মানে যিখিনি পেশেন্ট চাই ভাল ট্ৰিটমেন্ট পাব লাগিব প্ৰত্যেকটো মানে ৰুম খোলা থাকিব লাগিব এক্সেপ্ট মানে কিছুমান ষ্টৰ ৰুম থাকিব কিছুমান কম্পিউটাৰ ৰুম থাকিব কিবা ইম্পৰ্টেন্ট ডকুমেন্ট থাকিব হিখিনিৰ বাহিৰে বাকিখিনি খোলা থাকিব লাগিব আপোনাৰ এই আকস্মিক অভিযান কি অন্যান্য বিভাগতো চলিব নেকি যেটো কৰ্ম প্ৰত্যেকটো ডিপাৰ্টমেন্টত চলিব কোনো ডিপাৰ্টমেন্টত নচলা নাথাকে 40টা ডিপাৰ্টমেন্ট ভালকে চলিব লাগিব আৰু কেটামান ডিপাৰ্টমেন্ট আহি আছে ভালকে চলিব লাগিব অঞ্চলৰ ৰাইজে প্ৰশাসন যি আছে এই কথাটো ৰাইজে মানে ৰাইজৰ ওচৰত প্ৰশাসনটো লৈ যোৱা হ'ব আৰু ৰাইজেও প্ৰশাসনক সহায় কৰিব লাগিব কাৰণ ৰাইজ আৰু প্ৰশাসন মিলি দেশ কৰিব পাৰে অঞ্চল কৰিব পাৰে আমি মানে কি হয় আমাৰ এটা ৰাজ্য কৰিব পাৰে গতিকে আজি এইটো সম্বন্ধটো আমি পুনৰ গঢ়িব লাগিব আপুনি লগতে কৈছিলে যে হেল্থ এণ্ড এডুকেশ্যনটো আমাৰ চিৰাং জিলা অসমৰ ভিতৰতে পিছপৰা এডুকেশ্যনৰ ক্ষেত্ৰত কি ধৰণৰ এতিয়া আৰু চিৰাং জিলা পিছপৰি নাথাকে আমি ইয়াৰ কাৰণে কাম কৰিম
আমি প্ৰায়ৰিটিত এতিয়া হেল্থটো চাইছোঁ, ইয়াৰ পিছত এডুকেশ্যনৰ আমি আৰম্ভ কৰিম। এডুকেশ্যন চিৰাং জিলা আৰু পিছ পৰি নাথাকে, চিৰাং জিলা আগবাঢ়ি যাব। ইয়াৰ কাৰণে আমি আপোনালোকৰ লগত চবৰ লগতো মিলি কাম কৰিম।